তুমি দিনে ৰাতি মেহনত কৰি আছা 80% পাবলৈ আৰু এটা স্কুটিৰ হোপ লৈ আৰু হঠাতে শুনিলা যে তোমাৰ স্কুটি নিদিয়ে এইটো ডিকোড কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আমি তিনিটা চেপ্টাৰত এই ভিডিঅ'টো আমি তোমাক ভালকৈ বুজাবলৈ চেষ্টা কৰিম নম্বৰ 1 হ'ল কি ঘোষণা কৰিছে 2026 চনৰ বাজেট অনুসৰি অসম চৰকাৰে যিটো কি এৱাৰ্ড আছিল কি ডক্টৰ বাণীকান্ত মেৰিটছ এৱাৰ্ড যিটো আছিল সেইটো কেনেকুৱা ধৰণৰ এৱাৰ্ড আছিল 80% পোৱা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হৈছিল কিন্তু ইয়াৰ সলনি আগন্তুক যিবিলাক বেচ আহিব সেই বেচবোৰৰ স্কুটি দিয়া নহয় এইটোৰ কাৰণ কি তাৰপিছত মই কৈ আছোঁ নম্বৰ পাৰ্ট 2 হ'ল এতিয়া কথা হ'ল 2026 বৰ্ষত যিবিলাক ষ্টুডেণ্টে পাছ কৰিছে সেইবিলাকৰ কি হ'ব সেইবিলাক ষ্টুডেণ্টৰ বাবে একেবাৰে কোনো চিন্তা কৰিবলৈ একো বিষয় নাই তেওঁলোকে নিশ্চিতভাৱে টোপনি মাৰক কিন্তু তেওঁলোকে পাব কিয়নো ইয়াৰ আগৰ বৰ্ষত এই বাজেটখিনি কোৱা হোৱা নাই বা চৰকাৰৰ দ্বাৰা প্ৰচাৰ কৰা হোৱা নাই সেইবাবে সেইটো 2026 বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সেইটো দিয়া হ'ব স্কিমটো দিয়া হ'ব আৰু নম্বৰ 3 পাৰ্ট যিটো আছে চৰকাৰে কিয় এই সিদ্ধান্তটো ল'ব বিচাৰিছে হোৱাই এইটো হোৱাইটো জানিব লাগিব এইটো এটা একচাটিয়া হৈ আছে চৰকাৰৰ মতে মোৰ মতে নহয় চৰকাৰৰ মতে যাতে সকলো ষ্টুডেণ্টে যেনেকুৱা এটা এক্সাম্পল দিছে তেওঁলোকে 79 পোৱা ষ্টুডেণ্টখিনিও নাপায় আৰু বহুত মেলঠেল কৰি থাকে সেইটো 80 পোৱা আৰু 79 পোৱা ষ্টুডেণ্টৰ মাজত কি পাৰ্থক্য আছে সেইখিনি ডিকোড কৰিয়ে এইখিনি তেওঁলোকে কৈছে আৰু তেওঁলোকে এই স্কিমৰ পৰিৱৰ্তে কলেজৰ আগন্তুক পঢ়া শুনা কৰিব আগ্ৰহী ষ্টুডেণ্টসকলক নিউ স্কিমৰ জৰিয়তে তেওঁলোকক কিবা এটা প্ৰদান কৰিব সেই আশা দিছে এতিয়া লাষ্টত আমি আহিলোঁ কনক্লুজনত এতিয়া আমি কি শিকিব পাৰিম তুমি যদি ভাবি আছিলা এই 80%ৰ জৰিয়তে স্কুটি পাম সেইটো ভাল সেইটো বাট এতিয়া তুমি তোমাৰ মনত আহিছে স্কুটি নাপাওঁ বুলি পঢ়া শুনা বাদ দি সেইটো একেবাৰে নকৰিবা সেইটো তোমাৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে এই সিদ্ধান্তটো তুমি তোমাৰ মেহনতটো আগুৱাই লোৱা আৰু তুমি তোমাৰ মেহনতক ইমানভাৱে আগুৱাই এইবিলাক মেটাৰ নকৰে স্কুটি এটা দিব তুমি তোমাৰ স্কিল ইম্প্ৰুভ কৰা তুমি এটা নহয় 10টা স্কুটি একে লাইনত থিয় কৰিব পাৰিবা ডেটছ ইট এইখিনি ইনফৰমেশ্যন বাবেই এইটো ভিডিঅ' আছিল